হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই মিনি ব্লগ। কি খবৰ সকলোৰে, ভালনে? এয়া ৰাতিপুৱা 10:30 হ'বলৈ হৈছে সময়টো। মোৰ ৰাতিপুৱাৰ কাম শেষ হ'ল, এতিয়া দুপৰীয়াৰ কামৰ বাকী আছে। সেইকাৰণে খৰধৰ যি কৰিব লাগে আগৰ কামখিনি কৰি ল'লোঁ। এতিয়া বনা সিজা কৰিব লাগে দুপৰীয়াৰ। কি বনাম কি সিজাম আপোনালোকক দেখাম বাৰু ভিডিঅ'টোৰ যোগেদি। ব'লক ভিডিঅ'টো চাই থাকক, গম পাব। গাইজ, এয়া বেটাৰ বোলে খং উঠিছে, সেইকাৰণে সি পাত ছিঙিব। মই কৈছোঁ পাত ছিঙিটো শেষে হ'ল, এতিয়া ছিঙিবলৈনো কি আছে, জানো কি বিচাৰিছে। গাইজ, এয়া ছাগলী মাংস অলপ আনিলে, বেপাৰীৰ পৰা আনিলে। ইমান ভাল নহয়, গাঁৱতে কটা হ'লে মাংসটো অলপ ভাল হয়, পানী চানী মিক্স নকৰে। গাইজ, এয়া ছাগলী মাংস বনাবলৈ এইকেইটা কুটা চিঙা বাচা চব কৰি ল'ম, তাৰপাছত ছাগলী বনাম। ডাইৰেক্টটো ছাগলী মাংস বনাব নোৱাৰি নহয়, ইমান কষ্ট আছে। আপোনালোককতো ডাইৰেক্ট বনাই দেখাওঁ, কটা চিঙা নেদেখাওঁ। সেইকাৰণে আজি কটা চিঙা নেদেখাওঁ বাৰু। কটা চিঙা দেখালে ভিডিঅ'টো বৰ দীঘল হৈ যাব। ঠিক আছে, এতিয়া ডাইৰেক্ট পইণ্টত এটা। এয়া মোৰ তেল গৰম হৈ আহিলে, এতিয়া মই ইয়াত পিঁয়াজখিনি এড কৰি দিওঁ। এয়া পিঁয়াজ অলপ সৰহকৈ লৈছোঁ, কাৰণ ছাগলী মাংসত পিঁয়াজ অলপ সৰহকৈ দিলে ভাল হয়। এয়া পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজিম একেবাৰে। এয়া পিঁয়াজ ৰঙা হৈ গ'ল মোৰ, এতিয়া মই ইয়াত মছলা এড কৰি দি আছোঁ। হালধি গুড়ি, জলকীয়া গুড়ি, আদা, নহৰু, এইটো জলকীয়া গুড়ি হয়। গোটেইখিনি মছলা এড কৰি গৈ আছোঁ। এয়া মোৰ মছলা ৰঙা হৈ আহিলে, এতিয়া মাংসখিনি এড কৰি দিলোঁ। এয়া গোটেইখিনি এড কৰা হৈ গ'ল, এতিয়া ভালকৈ লৰাই মেলি দিম, যাতে নিমখখিনি ভালকৈ মিহলি হৈ যাব গোটেই মাংসত। এয়া ভালকৈ লৰাই মেলি অলপ দেৰি ঢাকি মেলি থৈ দিম। এয়া কিছু সময় ঢাকি থোৱাৰ পিছত মোৰ মাংস চাওক এনেকুৱা হৈ আহিলে। এতিয়া ভালকৈ লৰাই মেলি দি ল'ম জোলখিনি শুকাই যোৱালৈকে। এয়া জোল শুকাই গ'ল একেবাৰে। আজি অলপ শুকানে শুকানে বনাইছোঁ, মিট মছলাখিনি এড কৰি দিলোঁ। সদায় জোল খাবলৈ ভাল নালাগে, সেইকাৰণে ভাবিলোঁ আজি অলপ একেবাৰে ভজা কৰি দিম। গাইজ, মোৰ ভাত পানী হৈ গ'ল। এয়া এতিয়া মই দুটালৈ বাঢ়ি দি আছোঁ, বেটালে আৰু তাৰ আবালে। এয়া বৰা হৈ গ'ল, মই অলপ পাছত খাম। গাইজ, এয়া চাওক দুটালে ভাত বৰা হৈ গ'ল। বেটাই চাওক একো লোৱা নাই, অকল মাংস কেইডোখৰ দিয়ে খাব বোলে। গাইজ, এতিয়া চাহ একাপ খাই লওঁ, তাৰপাছত বেটাক পঢ়াব লাগিব। ভাবিলোঁ গধূলি চাহ একাপ খাই লওঁ প্ৰথমতে। গাইজ, এয়া মোৰ চাহ উতলি আহিলে, এতিয়া মই গাখীৰখিনি এড কৰি গৈ আছোঁ। চাহ বনালে মই কি কৰোঁ, অলপ বেছিকৈ উতলাই দিওঁ, তেতিয়া চাহ খাবলৈ অলপ সোৱাদ হয়। এয়া মোলৈ চাহ লৈ লৈছোঁ, বেটালৈ চাহ নিদিওঁ। সৰু ল'ৰা বাৰে বাৰে চাহ খাবও নালাগে, সেইকাৰণে চব সময়ত নিদিওঁ তাক। গাইজ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।